2 বছৰটো লকডাউনতে গেল এবাৰ যি দুৰ্গা পূজা এটা পাছো তাতে আকৌ গাৰ্লফ্ৰেণ্ড নাই ধেই ঠিকাৰে জীৱন এনেকে নহ'ব দেই কমচে কম গাৰ্লফ্ৰেণ্ড এটা যেনেকে কি নকপতে ল'ব লাগব তেতিয়াই দুৰ্গা পূজাটো ভালে ভালে চলি যাব এনেকে কি কৰা যায় অলপ চিন্তা চৰ্চা কৰা ভাল হ'ব এইটো দুখ ফুফলা মাজনো যেকে এক কিবাকে পাকৰাব পাৰিলি দুৰ্গা পূজাটো ভালে ভালে চলি নিব পাৰিম অ কবিতা ক'ত যোৱা হে আহাচোন তোমাৰ লগত কথা এটা আছে মোৰ নাম কবিতা নহয় মোৰ নাম ববিতাই এই কেনেকে পতা যায় অংক বেলেগকে কৰিব লাগিব কি ভাবিছে নাই নাই ববিতা একো ভবা নাই পিছে তুমি দুৰ্গা পূজাৰ বজাৰ চজাৰ কৰিলা নে নাই বজাৰ হোৱা নাই ৰবা মই মানে কালি যাম আৰু ফেন্সিত শ্বপিং কৰিবলৈ তুমি গ'লে মোৰ লগত যাব পাৰিবা মই নাযাওঁ দিয়া কিয় নোযোৱা যাব পাৰিবা মোৰ লগত মই নাযাওঁ দিয়া মোৰ অলপ অসুবিধা চলি আছে কি অসুবিধা মোক ক'ব নোৱাৰি নেকি মানে জানাই দেখোন 2 বছৰৰ লকডাউনত মানুহজনৰ কাম বন নাই একো মানে আৰ্থিক অলপ অসুবিধা আৰু মই থাকোঁতে তুমি আৰ্থিকৰ ইমান টেনশ্যন ল'ব নালাগে মই আছো মানে পইচা আছে হ'লেও ভাল নালাগে দিয়াচোন নাই নাই একো নাই যাব পাৰিবা মোৰ লগত হেল্ল' মোৰ মাৰ্চিডিছখন আহি পাইছেনে তেতিয়াহ'লে ভালদৰে ধুই চুই থৈ দিবা দিয়া মই গৈ পে'মেণ্ট কৰিম বুলি কৈ দিবা আপোনাৰ মাৰ্চিডিছো আছে মোৰ মাৰ্চিডিছে নহয় 10খন BMW 12খন অডি মাৰ্চিডিছ 4খন আৰুতো গাড়ীৰ হিচাপ দিব লাগিলেতো আজি দিনটোৱে যাব তোমাৰ লগত এই মক্কেলটোক কিবাকে পটাব পাৰিলি মই মালামাল হৈ যাম কি ভাবি আছা ববিতা নাই নাই একো ভবা নাই ঠিক 8:30 মান বজাত তুমি ইয়ালৈ আহিবা আমি দুয়ে শ্বপিং কৰিবলৈ যাম ফেন্সিত ঠিক আছে ওকে ওগুন্ড তাতে ঠগাপি পাই ডেটিং মাৰি আছা ঘৰত এফলাই চলিৰ বেমাৰ এফলাই চাউল নাই এফলাই পুজো আছে পুৰগানি নাই মই নাথখো মই আজি মাইদের ঘৰত গুচি যাম অনিৰ মালিক কি কানছো তুমি নাকানবে ৰাস্তাৰ কাষত নাকানবে বেয়া দেখি নহয় মই আছো নহয় তুমি ইমান টেনশ্যন ল'ব নালাগে মই আছোতো মই নাথখো মই আজি গুচি যাম ও ববিতা তই তে হ্যান্ডসাম চলি পাই গপসপ মাৰি আছা তোৰ ভ্যাকসিনটো লওঁতে আজি দিনটো গেল নে আজিৰ পৰা তোৰ মোৰ কোনো ৰিস্তা নাই ব্ৰেকআপ তই আজি মাইৰেতৰ ঘৰত গুচি থাকে আপনি তই কি এনে কৰে আপনি এনেও কৰিলে মই থাকিব পাৰিম নে মই মৰি যাম